নমস্কাৰ। এইবাৰ দুৰ্গা পূজাত আপোনালোকৰ কি চাৰিটা ৰাশিৰ ভাগ্যই লগত থাকিব আৰু দুৰ্গা আমাৰ সকলোখিনি কৃপা আপোনাৰ লগত থাকিব আহক জানো পটাপট। গতিকে মই দীঘলীয়া নকৰোঁ, মাত্ৰ চাৰিটা ৰাশিৰ বিষয়ে ক'ম। আপোনালোকৰ ভাগ্যত যি যি থাকিব সেয়া হ'ব, আশা কৰা ধৰণে পাওক, ফল পাওক, মই তাৰে কামনা কৰিলোঁ। এইবাৰ দুৰ্গা পূজাৰ সময়ত আপোনালোকৰ ভাগ্য উচ্চ পদবী বা চাকৰি, চৰকাৰী চাকৰিয়ালৰ যোগ আছে, শুভ সংকেত, ধন অহাৰ যোগ আছে আৰু সকলোখিনি সা সুবিধা আপোনালোকৰ দুৰ্গা মাৰ কৃপাৰ লগত থাকিব। প্ৰেমত খুবেই শুভ আৰু হঠাৎ ক'ৰবাৰ পৰা বহুত ধন অহাৰ আপোনালোকৰ যোগ আছে। আৰু সেইকেইটা ৰাশি হ'ল, মুখ্যতঃ ৰাশি হ'ল মীন ৰাশি, মকৰ ৰাশি আৰু হ'ল মিথুন ৰাশি আৰু বৃশ্চিক ৰাশি। গতিকে এই চাৰিটা ৰাশিৰ বিষয়ে আপোনালোকে অধিক জানিব বিচাৰে আপোনালোকে তলত কমেণ্ট কৰি জনাব। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ জ্যোতিষীৰ পৰা। ধন্যবাদ। আৰু মোৰ চেনেলটো নতুনকৈ সজাই পৰাই আপোনালোকৰ মাজলৈ আনিছোঁ, গতিকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। ধন্যবাদ।